আজি মই আপোনালোকলৈ লৈ আহিছো হেণ্ডলুম ট্ৰেন্ডছৰ ধুনিয়া ধুনিয়া পাটৰ কাপোৰ আৰু যিখিনি পাটৰ কাপোৰ একেবাৰে পিওৰ আৰু আপোনালোকে হোলসেল প্ৰাইজত পাব আৰু এইফালে চাওক এইখন এনেকুৱা এখন মেখেলাখন চাওক কিনেকুৱা সুন্দৰ কাম আৰু এটা কথা কৈ থওঁ এওঁলোকৰ কাপোৰ কিন্তু ফৰেনতো যায় দে আপোনালোকে যদি ঘৰতে বহি বিজনেছ কৰিব খুজিছে তেতিয়া হলে এই ভিডিওটো আপোনালোকৰ কাৰণে গতিকে ভিতৰ শেষলৈকে থাকক মই ইয়াত ফোন নাম্বাৰ এড্ৰেছ সকলোবিলাক দিম কি খবৰ নিশ্চয় ভালে আছে মই আজি আপোনালোকলৈ লৈ আহিছো কেজুৰমান পাটৰ কাপোৰ আৰু পাটৰ কাপোৰ মানে হোলসেলত পোৱা পাটৰ কাপোৰ আনিছো আপোনালোকে যদি ঘৰৰ পৰা বহি কিবা ব্যৱসায় কৰিম বুলি ভাবিছে নহয় আপোনালোকৰ যদি বুটিক আছে তেতিয়া হলে যদি ভাল পাটৰ কাপোৰৰ এখন হোলসেলাৰ বিচাৰি ফুৰিছে নিজৰ হালত বোৱা দে একদম পিওৰ তাত কোনো ভেজাল নাপাব পুৰা পিওৰ পাটৰ কাপোৰৰ যদি আপোনাৰ দোকানৰ কাৰণে আপোনাৰ বুটিকৰ কাৰণে আপুনি যদি নিজে এজন কাপোৰৰ ব্যৱসায় কৰে তেতিয়া হলে এনেকুৱা যদি কাপোৰৰ হেৰি বিচাৰি ফুৰিছে তেতিয়া হলে মই আজি আপোনালোকৰ এই ভিডিওটো আপোনালোকৰ কাৰণে বুলি ধৰিব পাৰে আজি মই লৈ আহিছো মই আজি হেণ্ডলুম ট্ৰেন্ডছৰ কেজুৰমান পিওৰ পাটৰ কাপোৰ আৰু য'ত আপোনালোকে হোলসেল প্ৰাইজত পাইছিলো পাটৰ কাপোৰৰ পিওৰিটি আজি খসা কথা ক'বলৈ হলে কোনেও গাত পাতি নলব কিন্তু পিওৰিটি একেবাৰে নোহোৱা হৈ গৈছে এই মই কিন্তু আজি একেবাৰে পিওৰ দেখিছানে মোৰ শালৰ কাপোৰ কেজুৰমান লৈ আহিছো পাটৰ কাপোৰ পিওৰ কাপোৰ ইমান ধুনিয়া আপোনালোকে এই কাপোৰবোৰ ল'ব পাৰিব হোলসেল ৰেটত মই বেক কেমেৰা কৰি পেলাই আপোনালোকক দেখাই দিছো প্ৰথমতে দেখাই দিছো ৰব কাপোৰযোৰ অকনমান এইযোৰ চাওক দেখিছেনে এয়া চাওক হেজু দেখিছেনে এনেকে আছে আসলটোত আৰু বুটে গাত এনেকে বুটা কৰা আছে আৰু এইফালে এইগিটা আছে এয়া পাৰি আছে এয়া আৰু আপোনালোকৰ যদি কাৰবাৰ বিয়াৰ কাৰণে কাপোৰ লাগে বিয়া অৰ্ডাৰ দিব পাৰে আপোনালোকৰ যদি বুটিক আছে অৰ্ডাৰ কৰিব পাৰে যদি আপোনালোকে ঘৰত বহি কিবা ব্যৱসায় কৰিম বুলি ভাবিছে মুঠতে পাটৰ কাপোৰ হোলসেল ৰেটত পাব আৰু পিওৰ পাট পিওৰ একদম পিওৰ পাটৰ কাপোৰ দেখিছেনে আৰু ইয়াত টেস্টিং যদি কৰিব খোজে টেস্টিং কৰি ল'ব পাৰিব আৰু শালৰ পৰা ল'ব পাৰিব আৰু এইখন হৈছে এয়া মেখেলা দেখিছেনে এনেকৈ আছে আৰু ওপৰত বুটা আছে মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছো ৰব হেয়া চাওক ধুনিয়াকৈ দেখিছেনে ইমান সুন্দৰ কাম নহয় বহুত সুন্দৰ কাম আৰু কাপোৰযোৰ আপুনি চুই চালে গম পাব একেবাৰে ডাট ফিট বহুত ধুনিয়া আৰু কামখিনি চাওক কিমান সুন্দৰ এনেকৈ চকলেট আৰু ইয়াত গুণা কৰা আছে আৰু গুটেই গাটোতে বুটা বুটা কৰা আছে আৰু এয়া হৈছে সাইড পাৰি আৰু এই কাপোৰযোৰ মানে সিম্পল গৰ্জিয়াস হয় চাওক গুটেই গাতে এনেকৈ বুটা কৰা আছে আৰু ব্লাউজ পিছটোতো এনেকৈ বুটায়ে পাব আৰু কাপোৰৰ কোৱালিটিটো ক'বই নালাগে একদম বহুত সুন্দৰ আপোনালোকে যদি লয় তেতিয়া হলে ৰেডি টু ওয়্যাৰ কৰি দিয়া হ'ব খালপা কাটিছে কাৰণে এনেকৈ দিছে আৰু এইখন হৈছে মেখেলাখনত একদম ওপৰলৈকে আছে চাওক এনেকৈ কৰা আছে এই কাপোৰ লৈ আহিছো কেনেকুৱা দেখিলে বেক কেমেৰাত বহুত ধুনিয়া কাপোৰযোৰ আৰু এযোৰ কাপোৰ মই লৈ আহিছো হ'ব দেই মই এদিন দেখাম বুলি আপোনালোকক দেখাবই পৰা নাই আৰু এযোৰ কাপোৰ চাওক এয়া এযোৰ চাওক এয়া এইটো হৈছে ব্লাউজৰ পিছটো প্ৰথমতে ব্লাউজৰ পিছটোৱে দেখাইছো ব্লাউজৰ পিছটো গুটেই গাত বুটা পাব আৰু এইখন হৈছে আপোনাৰ এয়া মেখেলা এইখন হৈছে আপোনাৰ মেখেলাখনত এনেকুৱাকৈ থাকিব ইমানটোৰ ওপৰলৈকে ফুল থাকিব মই বেকেমা কৰি দেখাই দিম আৰু কাপোৰৰ কোৱালিটি চাব দেই পাটৰ কাপোৰৰ কোৱালিটি আগৰ আমাৰ মাহঁতে কৈছিলে পাটৰ কাপোৰৰ কোৱালিটি চাবলৈ হ'লে এইটো শব্দ আহিব লাগিব ইমান ডাঠ ফিট নহয় মই বেক কেমেৰা কৰি দেখাই দিছো আৰু ইয়াৰ আপোনাৰ মই চাদৰখন দেখাই আছো এয়া হ'ব দেই এইযোৰ এইযোৰ চাওক ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ সাংঘাতিক ধুনীয়া চাওক সাংঘাতিক ধুনীয়া আৰু বহুত গধুৰ লাগিছে মানে একদম ইমান ধুনীয়া চাওক এয়া আচলটো হৈছে এয়া চাওক দেখিছেনে এয়া এইটো কিন্তু এৰি কৰা আছে দেই এইটো এৰিৰে কৰা আছে এইটো কাপোৰযোৰ পাটত আৰু এই আঁচলটো কৰা আছে এইটো এৰিয়ে বহুত ধুনীয়া মই এইযোৰো বেক কেমেৰা কৰি দেখুৱাই দিওঁ ব্লাউজৰ পিছটোতো দেখালোৱে আৰু যদি আপোনালোকে ভাবিছে আপোনালোকৰ যদি বুটিক আছে আপোনালোকে হোলসেলাৰ বিচাৰি পোৱা নাই তেতিয়া হেণ্ডলুম ট্ৰেন্ডছৰ লগত আপোনালোকে কানেক্ট হ'ব পাৰে আপোনালোকে কন্টেক্ট কৰিলে মই তেখেতলোকৰ এড্ৰেছ দি দিম আৰু ঘৰত বহি যদি কোনোবাই ব্যৱসায় কৰিছে বোলে হোলসেল ৰেটত কাপোৰ ল'বলৈ
ল'বলৈ হয় পাটৰ টচৰ এৰি আপোনালোকে যি নিবিচাৰে লাগে সকলোবিলাক পাব আৰু দেৰি নকৰিব তেতিয়াহ'লে ইয়াত থকা নাম্বাৰত কণ্টেক্ট কৰক আৰু এইকেইযোৰ যদি আপোনালোকে পচন্দ কৰিছে বহুত কম মূল্যত আপোনালোকে এইকেইযোৰ কাপোৰ ল'ব পাৰিব তেখেতৰ দেখিছেনে এয়া ইমান ধুনীয়া নহয় এইটো ৰেডি টু ৱেৰ কৰা হোৱা নাই যদি লয় আপোনালোকে ৰেডি টু ৱেৰ কৰি দিয়া হ'ব বহুত ধুনীয়া গতিকে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই ফোন কৰক আৰু যদি আপোনালোকে অৰ্ডাৰ দিব খুজিছে তেতিয়াহ'লেও ফোন কৰক কিয়নো ইয়াত এইখন হৈছে হ'লচেলাৰ মই কৈছোঁ হ'লচেলাৰ হয় আৰু ইয়াত পিয়'ৰ পাব কিন্তু দেই কোনো মিক্স নাপাব চব পিয়'ৰে পাব টচ পিয়'ৰ পাব মুগা পিয়'ৰ পাব পাট মুগা পিয়'ৰ পাব আৰু সকলোবিলাক পিয়'ৰ পাব গতিকে দেৰি কিহৰ আপোনালোকে যদি ব্যৱসায় কৰিব খুজিছে এই নাম্বাৰটোত কল কৰক আৰু যদি এই কাপোৰকেইযোৰ বুকিং কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে হ'লচেল দামতে লগ পাব এই কাপোৰকেইযোৰ স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰক তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই